itu doanya so পিছফালৰ পৰা ট্ৰাকৰ লাইট ৰিফ্লেকশ্যন হৈ গৈছে তেল শেষ হৈ গৈছে নাজানো ঘৰ পাওঁগৈ নাপাওঁ ট্ৰেফিকত ৰখি 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 জল্দি উঠি এখন ওলাই আহিলোঁ চেঞ্জো কৰি ল'লোঁ এতিয়া লাঞ্চ কৰিব যাওঁ চ' অ'টি আছিলে অ'টিৰ পৰা ওলাই আহিলোঁ আজি অলপ জল্দি শেষ হৈছে অলমষ্ট কেইটা হৈছে চেঞ্জ কৰিয়ে ল'লোঁ চ' আজি যিহেতু অতি জল্দি শেষ হ'ল মই এটা আৰ্টিকল কেছ ৰিপৰ্ট এটা লিখোঁ বুলি ভাবিছোঁ চাওঁ চাবি আনিব গ'লোঁ গাড়ীৰ পৰা বিকজ মোৰ লেপটপটো অন নহয় বেয়া চ' এইফালে পিনটো ভৰাব লাগে অকণমান খোজকাঢ়ি আহোঁতে একদম ইমান গৰম লাগিছে Good morning. So good morning from my car always. So আজি একদম পুৰণা কাপোৰ এটা পিন্ধি আহিছোঁ যোনটো মই MBBS ফাৰ্ষ্ট ইয়াৰত মোৰ কুৰ্তা হয় এইটো বাট it still fits me আৰু মোৰ সেইটোৱে ভাল লাগিছে there is no extra time for me মানে কিবা এটা যে বেলেগ কিবা কৰিম বুলি মানে এক্সট্ৰা টাইমেই মানে ফিজিকেলি মোৰ মানে একদম গা চা বিষ হৈ গৈছে মানে চ' মই ভাবিছোঁ যে যেতিয়াই টাইম পাওঁ যেতিয়াই কামৰ মাজত হ'লেও যেতিয়া কিবা টাইম পাওঁ তেতিয়াই যি বেলেগ বস্তুখিনি কৰিবলৈ আছে সেই তেতিয়াই কৰি ল'ব লাগিব নহ'লে মানে ঘৰত গৈ আৰামছে কৰিম বা এনেকুৱা নাই একো নহয় আই হেভ ৰিয়েলাইজ দিছ মানে ডিউৰিং মাই ৰিচেণ্ট 5 months য়েছ ব্লগিং কৰিবলৈ মই পৰা নাই কালি মানে মোৰ গা বিষত মানে গৈ মানে অৱস্থা বেয়া হৈছে মানে শক্তিয়ে নহৈছে আজি আছোঁ চাওঁ বেছি মামা চাগে ঠিকে হ'বতো হট কফি 2টা দিব আৰু ফ্ৰেঞ্চ ফ্ৰাইজ এটা থেংক ইউ আজি পিজ্জা খাব আহিছোঁ বহুদিন খোৱা ইমান নাচি আছোঁ এনেকৈ দেখ পিছফালে বেকগ্ৰাউণ্ডটো ধুনীয়া ইমান আজি সেইদিনাখন তুমি কৈছিলা যে তুমি মোক ৰেষ্টুৰেণ্টে এক্সপ্ল'ৰ কৰিবা আজি পিজ্জা এক্সপ্ল'ৰেশ্যন হেলমেট এনেলি নিজৰ কাৰণে টাইমেই নাথাকে চ' আজি নিজৰ হেল্থ কেয়াৰৰ কাৰণে একো হেৰি নাই বহুত দিনৰ পৰা অলপ আজি এতিয়া 3টা বজাত মই ওলাই আহিছোঁ আজি অলপ ইণ্টিমেশ্যন লৈ নিজৰ এটা এপইণ্টমেণ্ট নিজে যদিও ডক্টৰ নিজৰ হেল্থ চেকআপ কৰাই নহয় চ' আজি ভাবিছোঁ হোপছ হয় নে নহয় নাজানো অলপ আজি ফ্ৰী আছিলোঁ কাৰণে ওলাই যাওঁ বুলি ভাবিছোঁ এতিয়া ষ্টাৰ্ট নাই হোৱা বাট এতিয়া ইমান ট্ৰেফিক পূজা কেইদিন কি হ'ব ভগৱানে জানে আৰু মোৰতো পূজা চোৱা ইজ নট দ্য থিং ডিউটিৰ পৰা ঘৰলৈ কেনেকৈ আহিম মোৰ সেইটোৱে বেছি টেনশ্যন মন চন ভাল নাই লগা বাট ষ্টিল ট্ৰেফিকত ৰৈ নাজানো একদম তেল শেষ হৈ গৈছে হোপছ ঘৰ লাইটৰ পোহৰত লাষ্ট একো ব্লগ বনোৱা নাই সেইটো
মানে মনটো কিবা ভাল লাগি নাথাকিলে আই কেনট মেক এনিথিং, আই কেনট ডু এনিথিং। আজি নাইট আছে সদায়, পিছফালে পূৰা লাইট পূজাৰ। কিবা এটা লৈ আহিলোঁ। মই নাইট থাকিলে এইবোৰ চাওমিন ম'ম' এইবোৰেই খাওঁ, তো আনিলোঁ। So it's my night duty. Every puja. So it's puja. Ajir pura puja aru mor morning start korisu 6:30 with my post-ups. Mor post-up kine sai aji bhal lagise. It's very good. Let's see, the moment I do this, the next moment it becomes bad, but that is okay.